Good morning guys. Ratipuwa hol aru aji tinsukiat মোৰ second day. 2 নম্বৰ দিন আজি ৰাতিপুৱা কালি ৰাতি টোপনিটো ইমান বেছি মানে সোনকালে নাহিল 3টা মান বজালৈকে আমি কথা পাতি পাৰ কৰিলো তো ৰাতিপুৱা আজি উঠোতে দেৰি 7:30 মান বাজিলে আৰু ৰাতিপুৱাই বৰষুণ বাহিৰত আৰু কালি একচুৱেলি গোটেই ৰাতিটোৱে বৰষুণ দি আছিল বৰষুণৰ মাজতে আৰু হল আৰু আগফালেও দেখাম সম্পূৰ্ণ হোম জোৰটো দেখাম বাহাতৰ তো ভিডিঅ'টো কণ্টিনিউ চাই থাকক তো বন্ধুসকল বজাৰলৈ বুলি ওলালো বৰষুণৰ মাজতে ভাইটি ভাগিনৰ লগত বজাৰলৈ যেটো অলপ বস্তু বজাৰ কৰি আনিবলৈ কৈছিলে বায়ে বজাৰৰ পৰা আহিলো আনকেলে মই ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰো আৰু আজি ৰেচিপি শ্বেয়াৰ কৰি আছে মোৰ সিস্টাৰে তো ভিডিঅ'টো চাই থাকক আৰু এনজয় কৰি থাকক আৰু লাষ্টত যেতিয়া আমাৰ একদম পুৰা হৈ যাব ভিডিঅ'টো বনোৱা আৰু আপোনালোকেও এবাৰ ঘৰত ট্ৰাই কৰিব তাই হাতৰ শাহী পনীৰ ৰেচিপিটো মই আগতো খাইছো বহুত বেছি টেষ্টি লাগে খাবলৈ তো আৰু এবাৰ খাবলৈ পাইছো কইনাৰ জহতে নে কি কয় তো তাই যে এইখিনি বস্তুখিনি ৰেডি কৰি আছে আৰু পৰৱৰ্তী পৰ্যায়ত আকৌ লগ পাই আছে ভাজি আছে তো মই বৰ হৈ থকাতকৈ ভাবিলো বাকি পোৱালিকেইটাই কি কৰি আছে হেতুকে চাংগো বলো তো সৰু বাঞ্জে আৰু তুমি কি কৰি আছা এনে এতিয়া গাটো কালিতকৈ ভাল লাগিছে নে লাগিছে ন ঠিকে আছে হা লাইক তো মোৰ ভিডিঅ' কৰিবই লাগিব নহ'বা তই কি পাবি তো এতিয়া অলপ পাছত আকৌ ভিডিঅ'টো কিমানখিনি আগবাঢ়িলে চাবলৈ যাবলৈ আছে দেই তো বন্ধুসকল বৰ্তমান পাকঘৰত বাহতি মিলি খানা বনাই আছে তো মই ভাবিলোঁ বৰহুৱাত থাকি অলপমান ঘৰৰ টোৰ এটাকে দি দিওঁ সৰু সুৰাকৈ তো এইটো হ'ল সিহঁতৰ ড্ৰয়িং ৰুম আৰু চাওকচোন ইমান ধুনীয়া এজনী টিকলুচ এটা একুৰিয়াম সজাই থৈছে আৰু এনেকুৱা একুৰিয়ামবিলাক মোৰ বহুত বেছি ভাল লাগে মৰম লাগে দেখিবলৈ আৰু আপোনালোকৰ কেনে লাগিছে কওকচোন আৰু বাই যেহেতু ফুলনিৰ প্ৰতি তাই বহুত ইণ্টাৰেষ্ট আছে আৰু এই দুটা মনি প্লাণ্ট বুলি কৈছে মনি প্লাণ্ট দুটা সজাই থৈছে আৰু এফালে হ'ল ভিন্তিৰ ৰুম মোৰ ভিন্দৌক মই এতিয়ালৈকে চিনাকি কৰা নাই এতিয়া মই ভিন্দৌক চিনাকি কৰিম এয়া মোৰ ভিন্দৌ এওঁ মোৰ ফেন নাছিলে মই জোৰ জবৰদস্তি বনাইছোঁ সদায় মোৰ অপজিটতে থাকে এতিয়া মোৰ ছাপৰ্টাৰ হয় নাই লাইক কৰিব আৰু শ্বেয়াৰ কৰিব কৈ দিয়ক চেনেলটো লাইক কৰি দিব দেই আৰু বেন্দা পানেকে পৰা ভিতৰলৈ সোমাই আহিব পাৰি আৰু হ'ল উইণ্ডো ৰুম তাৰ কিনাৰৰ যিটো ৰুম আছে সেইটো হ'ল সৰু ভাগিনৰ ৰুম আৰু এইটো চাইডে আছে বাইদেউহঁতৰ ৰুম তো এতিয়া ইয়াক আমি গাড়ীত নিয়া কথা নাছিল কাৰণ কেলৈ ই বমি কৰি আছিল কিন্তু শেষত গৈ ট্ৰেইনত যোৱা নহ'ব আমি গাড়ীতে আজি যামগৈ তো অকণমান এতিয়া তিলচিল খাই মেলি তই কেনেকুৱা লাগিছে বাৰু তই মানে নিজকে মানে হেৰিটো এৰি নিদিবি মানে ভাবি থাক যেন বমি নহয় আৰু পাই যাম খানা চানা টেষ্টি খানা কইনা ভাত চাত খাই লওঁ দেখাম সেইটো খানাটো খাবলৈ কাৰণে আমি এনেকৈ যামগৈ হয় নাই তো আমি এতিয়া খানা খাবৰ কাৰণে ৱেইট কৰি আছোঁ দেই খানা কেতিয়া পৰিব খানা খাই পৰা এনাৰ্জি লৈ আমি ক'লৈ যাম বেগটো আমি এনেদৰে কথা পাতি থকাৰ মাজতে আকৌ আমাৰ লালু মানে আমাৰ চেফাৰ ভতিজা ভিডিঅ' কল কৰিছিলে তাকো 2 দিন হ'ল দেখা পোৱা নাছিলোঁ তো তাৰ লগতে কথা পাতি আছিলোঁ তাৰ মাত শুনি মানে একদম সঁচাকৈ বহুত বেছি মনটো ভাল লাগি যায় মোৰ য'তে থাকোঁ সি য'তে থাকোঁ দেখা দেখি হোৱা নোহোৱা পিছত মাতটো শুনিলে মনটো বহুত ভাল লাগে বাই বাই কৈ দিয়া বাই বাই পিজনক বাই বাই কোৱা বাই বাই টাটা টাটা লালুৰ লগত কথা পাতিলোঁ 2 দিন লগ পোৱা নাই কাৰণে সি
ফোন ভিডিঅ' কল কৰিলে আৰু এতিয়া আমি যামেই তাকো লগ পামগৈ আৰু স্কুললৈ আহে আৰু A4 এপল B4 বল এইখিনিয়ে পঢ়ে আৰু অলপ পাছত আমি ঘৰলৈ যাবলৈ ওলাম ৰাইজসকলে আমাক এখন ভাল ফটো মাৰি নিদিলে এতিয়া নিজে নিজে পূৰা একদম ভাল ভাল মোবাইলত ফটো মাৰি আছে আমি দুটা দুখীয়া ইউটিউবৰ আমি এনেকৈ গৈ আছোঁ আমি চবৰে ডাইৰেকশ্যন শুনো এইবিলাক আমাক খানা কাৰণে মাতিছে ব'লক আমি এতিয়া খানা খাম কইনা খানা তথাপিও আমি চবেই খাম বুলি ভাবি আছোঁ হয় নাই তো ব'লক আমি এতিয়া খানালৈ খাবলৈ যাওঁ ব'ল তো আমাৰ খানা পৰা ৰেডি আইটেমবিলাক এয়া দাইল শাহী পনীৰ খাচী কাবাব মাছৰ ফ্ৰাই আৰু এই তাত আছে পাপৰ আৰু আইটেম আহি আছে আমি মানে এতিয়া খাই লওঁ হয় নাই খাই বৈ পিনে আকৌ লগ পাম হয় নাই লক্ষী বাই এয়া আমাৰ গৃহিণী ৰান্ধনি চব মালিকনী আমাৰ এতিয়া পূৰা খানা আমাৰ ৰেডি কৰিলে আমি খানা খাম খানা খাই আমি ঘৰৰ কাৰণে যাবলৈ আকৌ ৰেডি হ'ম কইনা বহি আছে হ'বলগীয়া তো পৰাপত খানাটো খাই লওঁ আৰু লগ পাইছোঁ মাৰ্কেটিংটো ভাল আছে মাৰ্কেটিংটো মানে অডিয়েঞ্চ হ'ব পাৰে হাৰৰ ভিতৰত চুৰুহা ওলাইছে বাইদেউ খীৰ বনাই নিজে আগত খাই আছে আমাৰ খানা শেষ হ'লে আমি খাম আমাৰ অলমষ্ট চাহী পনীৰো বহুত ধুনীয়া হৈছে খাবলৈ একদম মটন কাৰীটো ভাল হৈছে কাবাব যে বহিছে পাছতে আমি ওলাম কাপোৰ কানি আমি ৰেডি ৰাখিছোঁ খাই বৈ মেলি এতিয়া অকণমান ৰেষ্ট কৰাৰ পিছত আমি ঘৰলৈ ওলাই যাম অকণমান এইটো বাই ৰুমটো অকণমান দেখাই দিলোঁ আৰু এইফালে নামাজ পঢ়িবৰ কাৰণে জোৰ আৰু তৰা ধুনীয়াকৈ নামাজ পঢ়াৰ কাৰণে এটা জেগা ৰাখিছে আৰু এনেকৈ জেগাবিলাক ৰাখিলে সঁচাকৈ বহুত ভাল লাগে আৰু তাৰ নেক্সট এইটো ৰুম টাপৰ মানে ডাঙৰ ভাগিনটো সি নাই ছিকিম গ'ল কিবা এক্সাম আছে এক্সাম দিবলৈ কাৰণে গৈছে এইটো তাৰ ৰুম ডাঙৰ ভাগিনৰ ৰুম তাৰপিছত এনেকৈ আহি এইটো ড্ৰয়িং ৰুম এইটো হ'ল সৰু ভাগিনটোৰ ৰুম সেইটো আমাৰ বেমাৰী অলপ ৰেষ্ট লৈ লৈছে যোৱাৰ আগত যাতে তাৰ অকণমান এনাৰ্জি আহে হয় ন তহঁতৰ তাৰপিছত এইটো হ'ল সৰু ভাগিনটোৰ ৰুম মই আৰু সেইটো হ'ল ভিনদেউৰ ৰুম তো এনেকৈ কৰি আহি এইফালে খোৱা নাই নি খোৱা হোৱা নাই কথা নপতাকৈ খাব লাগে হয় তো এতিয়া অলপ চলপকৈ দেখালোঁ বেছি দেখাব পৰাও নাই কাৰণ অকণমান এইটো কোন ভিন্দি ভিন্দি ভগৱান কিয় জুলুম হে বাহঁতৰ ঘৰত দুটা কুকুৰ আছে এটা হ'ল নাইলা এজনী আৰু লিঅ' এটা লিঅ'টোতো বহুত ডেঞ্জাৰ মই একচুৱেলি দুটাৰ মাজত ডিফাৰেঞ্চ ইমান ধৰিব নোৱাৰোঁ মই নাইলাক দেখিয়ে মানে ভয় খালোঁ লিঅ' বুলি আৰু আগফালে গৈ ভিডিঅ' ৰেকৰ্ড কৰা মোৰ আৰু সাহস নহ'ল দেই তো এতিয়া আমি খানা খাই মেলি আহিলোঁ আৰু এতিয়া বাজিছে আপোনাৰ
2টা বজাৰ পাছত আমি সিহঁতি খাই আছে মই খাই হ'ল তো অলপ পাছতে আমি ঘৰলৈ বুলি ওলাম ধৰি লওক 3টামান বজাত আমি ঘৰৰ পৰা ওলাই যাম তো আশা ৰাখিছোঁ ভিডিঅ'টো চাই ভাল পাইছে আৰু যোৱা সময়ত যদি পাৰোঁ যদি ইণ্টাৰেষ্টিং কিবা ক্লিপ পাওঁ তেতিয়াহ'লে নিশ্চয় এড কৰিম আৰু আপোনালোকে এনেকৈ মোৰ মৰমৰ চেনেল দি যাব আৰু ছাপোৰ্ট কৰি যাব আৰু ধুনীয়া ধুনীয়া ব্লগ এনেকৈ আহি থাকিব তো অলপ পাছত যেতিয়া ওলাব সময়ত আকৌ লগ পাই আছোঁ আৰু বন্ধুসকল আমাৰ যাব সময় হ'ল আমি ওলালোঁ আৰু যদি মোৰ আজি ভিডিঅ'টো চাই ভাল পালে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আকৌ লগ পাম অন্য এটা ভিডিঅ'ত বাই বাই